নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজি হৈছে ৭ জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৰেচন কাৰ্ড আৰু চৰকাৰী ঘৰক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত একেবাৰে বন্ধ হৈ পৰিব নেকি অৰুণোদয় ৰেচনৰ সুবিধা লগতে পকীঘৰৰ আঁচনি। যিহেতু চৰকাৰী আঁচনি বন্ধ হোৱাক লৈ একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত উৰা বাতৰি প্ৰকাশ পাইছে। আৰু এই উৰা বাতৰিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে স্পষ্ট মন্তব্য। আহি থকা ১ আগষ্টৰ পৰা প্ৰতিটো পৰিয়ালে নিয়মীয়াকৈ লাভ কৰিব প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা। আগন্তুক বাজেট অধিৱেশনৰ পিছৰে পৰাই পুনৰ লাখ লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিসমূহৰ সুবিধা। লগতে জুন আৰু জুলাই মাহত বন্ধ থাকিব অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন। কেৱল ইমানেই নহয়, চৰকাৰী ঘৰৰ পৰা বঞ্চিত হোৱা প্ৰতিটো পৰিয়ালে আহি থকা ১ আগষ্টৰ পৰা লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধাও। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মহানগৰীৰ হাতীগাঁও আৰু সিজুবাৰীত চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে বেদখলকাৰীক কঠোৰ সকিয়নি প্ৰদান কৰিছে বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মহানগৰীৰ হাতীগাঁও আৰু সিজুবাৰীত থকা বেদখলকাৰী সাৱধান হওক। অতি শীঘ্ৰেই বিজেপি চৰকাৰে হাতীগাঁও আৰু সিজুবাৰীত চলাব উচ্ছেদ অভিযান। বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰদ্যুৎ বৰদলৈয়ে এনেদৰে এতিয়া সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। পদপথ, নলা নৰ্দমা, বাহিনী নৈৰ কাষত বৃহৎ উচ্ছেদ চলোৱাৰ হুংকাৰ প্ৰদান বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ। গুৱাহাটীৰ পদপথ দখল কৰি দোকান দিয়া ব্যৱসায়ীৰ বাবে বাজিব যিকোনো মুহূৰ্তত বিপদ ঘণ্টা। বেদখল কৰি সাৰি যাব নোৱাৰিব কোনো এজনো শক্তিশালী ব্যক্তি। অট্টালিকা, দোকান পোহাৰ সকলোতে চলিব সৰ্ববৃহৎ বুলডোজাৰ। বাহিনী নৈ ওচৰে পাজৰে বসবাস কৰি থকাসকল উচ্ছেদৰ বাবে সাজু হওক। ইতিমধ্যে এনেদৰে কঠোৰ সকিয়নি প্ৰদান কৰিছে দিছপুৰৰ বিজেপিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। আৰু প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দিছপুৰক কৃত্ৰিম বান মুক্ত কৰিবলৈ চৰকাৰে লৈছে ইতিমধ্যে কঠোৰ সিদ্ধান্ত। নলা নৰ্দমা য'তে ত'তে প্লাষ্টিক জাবৰ পেলাই চৰকাৰক দোষী একো লাভ নাই। এয়া মন্তব্য বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ। যিহেতু কৃত্ৰিম বান অকল চৰকাৰে কেতিয়াও নাইকিয়া কৰিব নোৱাৰে, ইয়াত জনতায়ো সহায়ৰ হাত আগবঢ়াব লাগিব। আৰু তেনে কৰিলেহে মহানগৰীৰ জনতাই বাঢ়নী পানীৰ পৰা ৰক্ষা পাব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মুছলমান যুৱকে নহয়, খুদ হিন্দু যুৱকে পৰিচয় সলাই পলুৱাই নিলে এগৰাকী হিন্দু যুৱতীক। জানিব পৰা মতে জয়প্ৰকাশ ৰবিদাস নামৰ এজন হিন্দু লোক হ'ল প্ৰেমত পৰি মুক্তাবালী। আৰু এই সন্দৰ্ভত ঘটনাটো ক'ত আৰু কেতিয়া সংঘটিত হৈছে চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ ৰাজ্যত মুছলমান যুৱকে নহয়, হিন্দু যুৱকে পলুৱাই নিলে মুছলমান যুৱতীক। নিজকে মুছলমান বুলি পৰিচয় দি যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগ ইতিমধ্যে যিহেতু উত্থাপিত হৈছে। হিন্দু যুৱক তথা জয়প্ৰকাশ ৰবিদাস নামৰ এজন যুৱকে নিজকে মুক্তাৰ আলী বুলি পৰিচয় দিছিল যুৱতীগৰাকীৰ ওচৰত। প্ৰথমে ভুৱা পৰিচয়েৰে প্ৰেমত পেলাইছিল মায়াঙৰ ২ নং খোলা ভূঞাৰ এগৰাকী মুছলমান যুৱতীক। যোৱা ৩ জুন তাৰিখে জয়প্ৰকাশ ৰবিদাসে পলুৱাই নিছিলে সেই মুছলমান যুৱতীগৰাকীক। আৰু যুৱতীগৰাকীক পলুৱাই নিয়াৰ পিছৰে পৰাই পৰিয়ালৰ সৈতে নাই কোনো ধৰণৰ যোগাযোগ। যুৱতীগৰাকীৰ পৰিয়ালে এই ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ থানাত দাখিল কৰিছে এজাহাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মধ্য অসমত ন্যায় চলাইছে আগ্ৰাসন। প্ৰায় ২০০ বিঘা মাটিত ভয়ংকৰ কাৰুকাৰ্য কৰিছে একাংশ মিয়াই। মধ্য অসমৰ কোন ঠাইত মিয়াই চলাইছে এনেধৰণৰ আগ্ৰাসন, আমি প্ৰতিটো তথ্য ফুল স্ক্ৰীনৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত খিলঞ্জীয়াৰ মাটিত মিয়াৰ ভয়ংকৰ আগ্ৰাসন। চৰকাৰৰ কঠোৰ পদক্ষেপৰ মাজতে মিয়াৰ এক দুঃসাহসৰ প্ৰতিচ্ছবিৰ তথ্য পোহৰলৈ আহিছে। মধ্য অসমৰ
প্ৰায় 200 বিঘা মাটিত মিয়াই চলাইছে আগ্ৰাসন। খিলঞ্জীয়াৰ মাটি কাঢ়ি মিয়াই বনাইছে ঘৰ, লগতে গঢ়ি তুলিছে গাঁও। জানিব পৰা মতে কৃষি পাম সমবায় সমিতিৰ নামত আবণ্টিত মাটিত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হৈছে। নগাঁৱৰ চামগুৰিৰ মোৱামাৰী চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত এই কাণ্ডটো সংঘটিত হৈছে বুলি ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ চৰকাৰী বিদ্যালয়তে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। কাৰণ হিন্দু ছাত্ৰক এইবাৰ গৰুৰ মাংস খাবলৈ হেঁচা প্ৰয়োগ কৰিছে 5জনকৈ মুছলমান যুৱকে। ক'ত এই কাণ্ডটো সংঘটিত হৈছে প্ৰতিটো তথ্য ফুল স্ক্ৰীনৰ জৰিয়তে চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। চৰকাৰৰ কঠোৰ স্থিতিৰ পাছতো জোকাৰি গৈছে শৈক্ষিক সমাজ। তথ্য অনুসৰি প্ৰায় 5গৰাকীকৈ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাতে ভক্ষণ কৰিলে এইবাৰ গৰুৰ মাংস, আৰু তাৰ পাছত 2জনকৈ হিন্দু ছাত্ৰক গো মাংস খাবলৈ ভয়ংকৰভাৱে হেঁচা প্ৰয়োগ কৰিছে 5গৰাকীকৈ শিক্ষাৰ্থীয়ে। আৰু এই সমগ্ৰ ঘটনাটো গম পায়ো গাপ দিয়াৰ চেষ্টা চলাইছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। আৰু এই ঘটনাটো গোৱালপাৰাৰ কৃষ্ণাইত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনাটোৰ সন্দৰ্ভত 2 ছাত্ৰৰ অভিভাৱকে দাখিল কৰিছে এজাহাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰতি মাহে এতিয়াৰে পৰা মহিলাসকলে লাভ কৰিব অৰুণোদয়ৰ উপৰিও 3000কৈ টকা। ইতিমধ্যে মোদী চৰকাৰে আনিছে চৰকাৰৰ এক নতুন আঁচনি, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, প্ৰতি মাহে মহিলাসকলৰ একাউণ্টলৈ চৰকাৰে এতিয়াৰে পৰা প্ৰেৰণ কৰিব প্ৰায় 3000কৈ টকা। মোদী চৰকাৰৰ নতুন আঁচনিৰ বাবে ইতিমধ্যে যিহেতু আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। প্ৰায় 25 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 60 বছৰ বয়সৰ সকলো মহিলাই কৰিব পাৰিব আবেদন। যিহেতু যোৱা 1 তাৰিখৰ পৰাই আৰম্ভ হৈছে ৰাজ্যত আবেদন প্ৰক্ৰিয়া। এতিয়া প্ৰশ্ন হয়, কোনসকল মহিলাই লাভ কৰিব মোদী চৰকাৰৰ এই আঁচনিৰ সুবিধা? যিহেতু ইতিমধ্যে মোদী চৰকাৰে আনিছে এক নতুন আঁচনি, যাক কোৱা হৈছে অন্নপূৰ্ণ আঁচনি। আগষ্ট মাহ পৰ্যন্ত যোগ্য প্ৰতিগৰাকী মহিলাই কৰিব পাৰিব আবেদন। আৰ্থিকভাৱে দুৰ্বল মহিলাক সকাহ প্ৰদান কৰিব এই অন্নপূৰ্ণ আঁচনিয়ে, আৰু সেইকাৰণেই অন্নপূৰ্ণ পৰ্টেলত গৈ আবেদন কৰিব পাৰিব যোগ্য প্ৰতিগৰাকী মহিলাই। আৰু প্ৰতি মাহে মহিলাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব 3000কৈ টকা। মোদী চৰকাৰৰ নতুন আঁচনিৰ বাবে ইতিমধ্যে যিহেতু ৰাজ্যত আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে আছে এগৰাকী পত্নী, লগতে আছে সন্তানো, কিন্তু সুখত থকাৰ পাছতো অসমীয়া যুৱতীৰ সৈতে মিয়াৰ চলিছে লাভ জেহাদ। এইবাৰ আছাদুলৰ লাভ জেহাদৰ তথ্য পোহৰলৈ আহিছে। ক'ত এই ঘটনাটো সংঘটিত হৈছে প্ৰতিটো তথ্য ফুল স্ক্ৰীনৰ জৰিয়তে চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যত জিলাই জিলাই শিপাইছে মিয়াৰ ভয়ংকৰ লাভ জেহাদ। পত্নী সন্তান থকাৰ পাছতো উচ্চ শিক্ষিতা অসমীয়া যুৱতীৰ সৈতে মিয়াই চলাইছে লাভ জেহাদ। আছাদুল ইছলাম নামৰ এটা ধুৰন্ধৰ মিয়াৰ লাভ জেহাদৰ বলি হৈছে এগৰাকী অসমীয়া যুৱতী। জানিব পৰা মতে নগাঁৱৰ বেবেজিয়াত এইবাৰ ভয়ংকৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। লাভ জেহাদ কৰি নি ধৰ্মান্তৰকৰণো কৰিছিল সেই অসমীয়া যুৱতীগৰাকীক। ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে নগাঁও সদৰ থানাত যুৱকজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী খবৰটো হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰায় 30% দৰমহা এইবাৰ কৰ্তন কৰা হৈছে প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ। হাগ্ৰামা মহিলাৰীয়ে অসমত ইতিমধ্যে দেখুৱাইছে চমক লগা নিদৰ্শন, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসমত প্ৰথমবাৰলৈ কৰ্তন কৰা হৈছে জনপ্ৰতিনিধিৰ দৰমহা। যুদ্ধৰ বাবে দেশৰ পৰিস্থিতিক লৈ 30% দৰমহা কৰ্তন জনপ্ৰতিনিধিৰ। সমগ্ৰ অসমৰ ভিতৰতে নিদৰ্শন দেখুৱাইছে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কেৱল দৰমহাই নহয়, জনপ্ৰতিনিধিৰ TA আৰু DAও কৰা হ'ব এইবাৰ কৰ্তন। BTC পৰিষদৰ MCLA আৰু EMক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে জনপ্ৰতিনিধিয়ে দৰমহা কমাই ল'ব পাৰিলে চৰকাৰৰ যিহেতু কাম কৰিবলৈ অতিকৈ সুবিধা হয়, আৰু জনপ্ৰতিনিধিয়ে দৰমহা কমাই লোৱা মানেই হৈছে চৰকাৰক সহায় কৰা। দৰমহা কৰ্তনৰ সিদ্ধান্তক লৈ এনেদৰে বৃহৎ মন্তব্য কৰিছে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।